অসমীয়া ছোৱালী শিক্ষাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱাই নাই, আজি বহুত দিনৰ মূৰত বনাবলৈ লৈছোঁ। আপোনালোকৰ খবৰ ভালনে? মোৰ ইমান ভাল নহয়, গাটো বেয়া, অলপ ভাল হৈছে বাৰু। আপোনালোক নিশ্চয় ঠিকে আছে। মই আপোনালোকক আজি দেখুৱাম অমৰা আঞ্জা বনাই। আপোনালোকৰ যদি ভাল লাগে ট্ৰাই কৰি চাব পাৰে। কেনেকুৱা লাগে নাজানো, এনেই আগতে বনাওঁতে খাই ভালে লাগে, এইবাৰ কেনেকুৱা হয় নাজানো। এতিয়া মই আপোনালোকক দেখুৱাম, বলক চাওঁগৈ কেনেকুৱা হয়। আপোনালোকেও চাব, যদি ভাল লাগে বনাই খাব কেতিয়াবা। বলক এতিয়া মই লৈছোঁ এতিয়া ইয়াত অমৰা 6টা আৰু আলু 2টা। এইখিনি মই এতিয়া অকণমান বইল কৰি ল'ম। প্ৰথমতে বইল কৰি এইখিনি মই ইয়াত অকণমান পানীত এইখিনি এতিয়া বইল কৰি ল'ম। এইখিনি মই এতিয়া ইয়াত বইল কৰি লৈছোঁ। এয়া মোৰ চিটি মাৰিব হৈ গ'ল, মাৰিব এতিয়া লাহে 3টা চিটি মই মৰাই দিছোঁ। অমৰাখিনি বইল হৈ গৈছে। এইখিনি মই এতিয়া অলপ এনেকৈ পিটিকি ল'ম। চামুচে ভাঙি দিছোঁ। একেবাৰে সহজ হয় আৰু একেবাৰে কম খৰচত বনাব পৰা। আপোনালোকেও বনাই চাব। মই অলপ ভাঙি দিছোঁ। এইফালে মই ইয়াত কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হ'লে ইয়াত মই দিম অকণমান তেলো বেছি দিব নালাগে, অকণমান দিলে হয়। ইমানখিনি তেল দিছোঁ। এইখিনি এতিয়া গৰম হ'লে লৈছোঁ। ইয়াত তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া মই ইয়াত দিম 2টামান মিঠি গুটি। এয়া মই ভালদৰে ভাজি ল'লোঁ। ইয়াত এতিয়া মই দি দিম অমৰাখিনি। গেছটো অলপ কমাই লওঁ। ইয়াত দিম অকণমান মই হালধি আৰু সোৱাদ অনুসৰি অলপ নিমখ। ইয়াত আপোনালোকে অকণমান চেনি দিব পাৰে। আমি যিহেতু চেনি নাখাওঁ, মাৰ ডায়েবেটিছ আছে, সেইবাবে আমি চেনি নাখাওঁ। আপোনালোকে চেনি অকণমান দিব পাৰে। ইয়াত মই অকণমান পানী দি দিম এতিয়া। মই অকণমান পানী দি দিলোঁ। থোৱা আলুখিনি যোগ কৰি দিম। ভাঙি লৈছোঁ আলুখিনি। কালাৰটো দেখিছে ইমান ধুনীয়া হৈছে। ইয়াত মই যিখিনি পানীত বইল কৰিছিলোঁ সেই পানীখিনি ইয়াত দি দিম। অকণ পানী বেছিকৈ দিম, আমাৰ মানুহো আছে বেছিকৈ। আৰু এইখিনি বেছি গ্ৰেভি টাইপ হ'লে বেয়া হয় খাবলৈ, অকণমান জোল হ'লে ভাল লাগে। মই পানী আৰু অলপ দি দিছোঁ। এইখিনি আছিলে পানী পানী দি এতিয়া মই অলপ ঢাকি দিম। যেতিয়া উতলিব তাৰপিছত মই ইয়াত অকণ ধনিয়া দিম। মই আপোনালোকক দেখাই আছোঁ বাৰু। এয়া মোৰ উতলি আছে, হৈ গৈছে আৰু দেখাই আছোঁ ৰ'ব। এইখিনি মোৰ অমৰা আঞ্জা ৰেডি হৈ গ'ল। খাবলৈ টেষ্টি হৈছে। মই অকণমান টেষ্ট কৰি চাইছিলোঁ। ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।